নমস্কাৰ ঘৰুৱা সোৱাদৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি আৰু মই মাংস লৈছোঁ ইয়াতে আৰু ইয়াতে আপোনালোকে সোৱাদ অনুসৰি নিমখ দি দিব। মই নিমখ দিলোঁ, হালধি এচামুচ, ধনিয়া গুড়ি 1.5 চামুচ আৰু দিছোঁ জিৰা গুড়ি 1 চামুচ, তেজপাত এখিলা, কাটি লোৱা পিঁয়াজ এটা, মিঠাতেল অকণমান আৰু এইখিনি এতিয়া মই সানি থৈ দিম অলপ সময়। আৰু এতিয়া কেৰাহী এখন বহাই দিছোঁ। ইয়াতে তেল গৰম হোৱাত 4টা সৰু সৰু আলু কাটি লৈছিলোঁ আৰু এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম। এইখিনি এতিয়া ফ্ৰাই কৰা হ'ল আৰু ইয়াত কাটি লোৱা পিঁয়াজ 2টা আৰু দালচেনি, ডাঙৰ ইলাচি এটা, সৰু ইলাচি 3টা, লং, জালুক আৰু তেজপাত 3 খিলা আৰু ফুৰণ এইখিনি গৰম তেলত দি দিলোঁ আৰু শুকান জলকীয়া এটা আৰু এইখিনি লৰাই ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ সময় ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে আৰু ইয়াতে সানি থৈ দিয়া মাংসখিনি দি দিছোঁ আৰু এইখিনি 5 মিনিটমান সময় ভাজি ল'ম আৰু ইয়াতে গোটা জলকীয়া দিছোঁ 4টা আৰু 5 মিনিটমান সময় ভজাৰ পিছত ইয়াত মই আলু দি দিছোঁ ফ্ৰাই কৰি লোৱা আৰু ইয়াতে আদা নহৰুৰ পেষ্ট 2 চামুচ দিছোঁ। এইখিনি এতিয়া অলপ সময় ভাজি ল'ব লাগিব। আপুনি এনেকৈ মাংস বনাব অতি কম মছলাতে আৰু এইখিনি ঢাকি দিয়া হ'ল। 5 মিনিট পিছত এয়া চাওক মাংসখিনি কালাৰটো ধুনীয়া হৈছে। ইয়াতে অকণমান পানী দি দিলোঁ, লৰাই দিলোঁ মই দুবাৰমান। ঘিউ দি দিছোঁ 2 চামুচ আৰু গৰম মছলাৰ গুড়ি দি দিছোঁ। ঘৰত বনোৱা গৰম মছলা এইখিনি গুড়া কৰি থৈ দিছিলোঁ মই। এইখিনি দিয়াৰ লগে লগে আপোনাৰ ধুনীয়া গোন্ধ এটা আহিছে আৰু ঘিউ দিয়াৰ লগে টেষ্টটো বাঢ়ি যায় মাংসৰ। ঢাকনি মাৰি দি দিলোঁ আৰু 15 মিনিটমান পিছত চাওক মাংসখিনি ধুনীয়া হৈছে দেখিবলৈ। ইয়াত অকণমান পানী দি মই অলপ সময় ভাজি থাকিম। এইখিনি ঢাকনিখন দি দিলোঁ আৰু এতিয়া আলুখিনি সিজিছে প্ৰায়। আপোনালোকে এনেকৈ বনাই খাই চাব মোৰ নিচিনাকৈ। এয়া আলু সিজিছে, ধুনীয়া গোন্ধ আহিছে আৰু কালাৰটো ধুনীয়া হৈছে দেখিছে আপোনালোকে। আৰু ইয়াত আপোনালোকৰ পৰিমাণ অনুমানে পানী দি দিব। মই অলপ জোল বনাম যিহেতু পানী দি দিছোঁ। ধুনীয়াকৈ উতল আহিব ধৰিছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাব। মাংস এতিয়া মোৰ হ'ল আৰু এয়া গৰম মছলাৰ গুড়ি দি দিছোঁ আৰু জালুকৰ গুড়ি দি দিছোঁ। এয়া চাওক দেখিবলৈ ধুনীয়া হৈছে আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।